স্বাগতম জানাইছো মোৰ এই ইউটিউব চেনেললৈ আজি কেইটামান অসমীয়া সংস্কৃতি আৰু ইতিহাসৰ কেইটামান জেনাৰেল নলেজৰ বিষয়ে আলোচনা কৰিম তো মোৰ ওচৰত আছে আজি 20টা কোৱেশ্চন মই যে কেইটা আলোচনা কৰিম আপোনালোকৰ লগত সে প্ৰথমটো কোৱেশ্চন হৈছে যে ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল ইয়াতে অপচন আছে শিৱসিংহ জয়ধ্বজ সিংহ গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহ ইয়াতে এনসাৰটো হ'ব জয়ধ্বজ সিংহ অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল ইয়াতে অপচন আছে ৰুদ্ৰসিংহ সুকামফা সুহুংমুং আৰু সুকাফা তো ইয়াতে এনসাৰ হ'ব সুহুংমুং গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী কোনে তুলি নিছিল শিৱসিংহই ৰুদ্ৰসিংহই গদাধৰ সিংহই আৰু সুকাফাই ইয়াতে এনসাৰ কোনটো হ'ব ৰুদ্ৰসিংহই মিৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ইয়াতে অপচন আছে সুহুংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহ ইয়াতে কোনটো এনসাৰ হ'ব ইয়াতে এনসাৰ হ'ব অপচন নম্বৰ সি জয়ধ্বজ সিংহ তাৰপিছত আহিছো আমি কোৱেশ্চন নম্বৰ 5ত জয়সাগৰৰ দৌল কোনে সজাইছিল ইয়াতে কোৱেশ্চন এনসাৰ হৈছে অপচন হৈছে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ আৰু সুদাংফা কোনটো এনসাৰ হ'ব ৰুদ্ৰসিংহ দন্দুৱা দ্ৰোহৰ নেতৃত্বত কোন আছিল পিয়লি বৰুৱা মণিৰাম দেৱান হৰদত্ত আৰু বীৰ দত্ত আৰু এওঁলোকৰ কোনো এজনো নহয় কোনটো এনসাৰ হ'ব ইয়াতে হ'ব হৰদত্ত আৰু বীৰ দত্ত সুবুৰীসকলৰ শেষ ৰজা কোন আছিল ইয়াতে যশপাল বীৰপাল নীতিপাল আৰু ইন্দ্ৰপাল এটো কোনটো এনসাৰ হ'ব মই জুম কৰি দিছো ইয়াতে হ'ব এনসাৰটো নীতিপাল ইয়াৰ পিছত আছে 8 নম্বৰত আছে আমি টোটাল 20টা কোৱেশ্চন লৈ আহিছো আজি একেটা আমি প্ৰত্যেক দিন 20টা ইয়া তাতকে অলপকে আমি কোৱেশ্চন বিলাক আলোচনা কৰিম তেতিয়া আমাৰ মনত বেছিকে থাকিব তে আহোম ৰাজত্বকালত বুৱাকটা বাধ্যতামূলক আছিল কোনে ইয়াক বাধ্যতামূলক কৰিছিল ৰুদ্ৰসিংহ আতংকৰ গোহাই মোমাই তামুলী আৰু প্ৰতাপ সিংহ ইয়াতে এনসাৰ কোনটো হ'ব মোমাই তামুলী এতিয়া আহিছো আমি 9 নম্বৰ কোৱেশ্চনত মানুহসকল অসমলৈ প্ৰথমে কেতিয়া আহিছিল যে 1817 চনত 1871 চনত 1717 চনত या 1771 চনত কোনটো এনসাৰ হ'ব ইয়াতে এনসাৰ হ'ব 1817 চনত প্ৰথম আহোম স্বৰ্গদেউ আছিল সুবিনফা সুখামফা সুকাফা সুতেউফা কোনটো এনসাৰ হ'ব ইয়াতে গটেই কেইটাৰ ভিতৰত সুকাফা আহোম সকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল কিমান চনত কিমান খ্ৰীষ্টাব্দত 1220 খ্ৰীষ্টাব্দত 1225 খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দত আৰু 1130 খ্ৰীষ্টাব্দত কোনটো এনসাৰ হ'ব ইয়াতে হ'ব 1228 খ্ৰীষ্টাব্দত কোচ সকলৰ মুদ্ৰা জনা গৈছিল কি মোহৰ টকা নাৰায়ণী টংকা এটো বঢ়িয়া কোৱেশ্চন এটো কোনটো হ'ব নাৰায়ণী ইয়াতে আমি আহিছো এতিয়া 13 নম্বৰ কোৱেশ্চনত যে আহোম সকল কোৰ পৰা আহিছিল থাইলেণ্ডৰ চেংমাইৰ পৰা या বৰ্মাৰ লাচিয়ৰ পৰা या লাওছৰ চেং খুৱাঙৰ পৰা या চীনৰ মংমাওৰ পৰা কোনটো এনসাৰ হ'ব ইয়াতে চীনৰ মংমাওৰ পৰা আহোমসকল অসমত প্ৰৱেশ কৰিছিল কোনটো পথেৰে মৰেগিৰি পথেৰে পাটকাইগিৰি পথেৰে ফুং আনগিৰি পথেৰে আৰু ডিফুগিৰি পথেৰে ইয়াৰ এনসাৰটো কোনটো হ'ব পাটকাইগিৰি পথেৰে কাৰ শাসন কালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাত ব্যৱহাৰ কৰা হৈছিল ৰুদ্ৰসিংহ শিৱসিংহ প্ৰতাপ সিংহ সুদাংফা কোনটো হ'ব এনসাৰ ৰুদ্ৰসিংহ আহি গৈছো আমি এতিয়া 16 নম্বৰ কোৱেশ্চনত যে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল যে গড়গাঁও অপচন আছে গড়গাঁও ৰংপুৰ চৰাইদেউ সৰগুৱা এটো একচুয়ালি সকলো আই থিংক এটো এনসাৰটো সকলোৱে জানে এনসাৰটো হ'ব চৰাইদেউ মণিকৰ্ণেশ্বৰৰ ওচৰত দুটা কানাই বৰশী হিলত খুদিত কথাবোৰ আছিল কোনটো হ'ব সংস্কৃত ভাষাত পাৰ্চী ভাষাত অসমীয়া ভাষাত টাই ভাষাত এটো এনসাৰ হ'ব কি অসমীয়া তাৰপিছত কি আছে যে অসমীয়া কি প্ৰথম আহোম মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহ ইয়াৰ এনসাৰটো হ'ব কোনটো ইয়াৰ এনসাৰটো হ'ব জয়ধ্বজ সিংহ হাজু পোৱামক্কা কাৰ হৈতে সম্পৰ্কযুক্ত আছিল কোনটো হ'ব মিৰ জুমলা গিয়াসউদ্দিন আউলিয়া ঔৰংজেব আৰু কি আছে মিৰ্জা নাথান ইয়াৰ কোনটো এনসাৰ হ'ব ইয়াতে গিয়াসউদ্দিন আউলিয়া এতিয়া আহিছে আমাৰ লাষ্ট কোৱেশ্চনত 20 নম্বৰ কোৱেশ্চনত হিঙৰি ঘৰ প্ৰথম কোন স্বৰ্গদেউৰ দিনত উদযাপন কৰা হৈছিল সুকাফা সুদাংফা সুতেউফা সুহুংমুং এনসাৰ কোনটো হ'ব এটো সুদাংফা এতিয়া অৱশেষত আমি কি কৰিছো যে
আপোনাৰ কাৰণে এটা কোৱেশ্চন এৰি থৈ গৈছোঁ যে আপুনি শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ইয়াৰে এনসাৰটো কমেন্ট বক্সত জনাব নিশ্চয় মই ইয়াৰ ৰিপ্লাইটো দিম থ্যাংক ইউ ফৰ ওয়াচিং